নমস্কাৰ। প্ৰথমতে ওম শান্তি ক'ব বিচাৰিছোঁ। আজি আমি UPPN উমেন্স উইঙৰ পৰা সেই মানে পদ্মশ্ৰী ডক্টৰ বিৰুবালা ৰাভা বাইদেউৰ নামত শ্ৰদ্ধাঞ্জলি এই কাৰ্যসূচীটো ৰখা হৈছে। তো আমি চবে গম পাওঁ পদ্মশ্ৰী ডক্টৰ বিৰুবালা ৰাভা বাইদেউ 12 তাৰিখ মে'ত আমাৰ সেই পৃথিৱীৰ পৰা She has left for her heavenly abode. আৰু আজি সেই প্ৰগ্ৰামটো আমি ইয়াত ৰাখিছোঁ বাইদেউৰ নামত শ্ৰদ্ধাঞ্জলি বা বাইদেউ যাতে মানে ভালে ভালে মানে থাকক, শান্তিৰে থাকক ভগৱানৰ ওচৰত। আৰু তেখেতৰ পৰিয়ালৰ কাৰণেও আমি প্ৰাৰ্থনা কৰিছোঁ, যাতে মানে কামনা কৰিছোঁ যাতে তেখেতৰ ভালে ভালে থাকে। আৰু আমি চবেই গম পাওঁ পদ্মশ্ৰী ডক্টৰ বিৰুবালা ৰাভা বাইদেউ এজন ক্ৰুছেডাৰ আছিলে। তেখেতে ডাইনী হত্যাৰ বিৰুদ্ধে মাত মাতিছিলে। আৰু আমি চবেই গম পাওঁ বহুতখিনি আমাৰ সেই অঞ্চলতো বহুতো এনেকুৱা গাঁও আছিল, এৰিয়া আছিল য'ত অন্ধ বিশ্বাস থকাৰ কাৰণে, ছুপাৰষ্টিচিয়াছ বিলিভ থকাৰ কাৰণে বহুমূল্য জীৱন একদম ক্ৰূৰতাৰে অন্যায়ভাৱে মৃত্যুৰ মুখেৰে ঠেলি দিয়া হৈছিলে। এইখিনি গাঁওবোৰত আমাৰ পদ্মশ্ৰী ডক্টৰ বিৰুবালা বাইদেউ ৰাভাই আহি পেলাই নিজৰ জ্ঞানৰ পোহৰেদি সজাগতা দিছে, প্ৰচেষ্টা কৰিছে তেখেতে যাতে আমাৰ সমাজত সেই অন্ধবিশ্বাসটো গুচাই দিবৰ কাৰণে তেখেতে বহুতখিনি মাত মাতিছে, কাম কৰিছে। আৰু সঁচা যদি আপুনি যদি ৰেকৰ্ডটো চাই বহুতখিনি অঞ্চলত য'ত য'ত মানে ডাইনী হত্যাৰ ঘটনাটো শুনিছিলে বাইদেৱে বিভিন্ন সংগঠনৰ লগত মিলি পেলাই এই সজাগতাটো দিয়াৰ কাৰণে চেষ্টা কৰিছিলে। মোৰো ভাগ্য ভাল আছিল বাইদেউৰ লগত, বাইদেউৰ নেতৃত্বত বিৰুবালা মিছনত কাম কৰাৰ সুবিধাটো পাইছোঁ। আমি গাঁৱে গাঁৱে গৈছোঁ। তো সেই এৱেৰনেছ প্ৰগ্ৰামবোৰত আমি বুজাই দিব চেষ্টা কৰিছোঁ গাঁওবোৰত যে ডাইনী হত্যা নিচিনা ছ'চিয়েল ইভিলটো আমাৰ সমাজৰ পৰা নাইকিয়া কৰি দিব লাগে। ইমান অন্যায়ভাৱে নিৰ্দয়ভাৱে কেনেকা মানুহক মৃত্যুৰ মুখত ঠেলি দিয়া হয় সেইটো মানে খুবেই বেয়া লাগিছিলে। তো বাইদেউৰ সেই কামৰ কাৰণে সমাজে সন্মান দিলে। তেখেতক নোবেল পিচ প্ৰাইজ পোৱাৰ কাৰণেও মানে লিষ্টত পঠাই দিয়া হৈছিলে। আৰু তেখেতৰ ভাল কামৰ কাৰণে পদ্মশ্ৰী বঁটাটো পালে তেখেতে। আৰু তেখেতে নিজৰ জ্ঞানৰ পোহৰেদি সমাজত কাম কৰাৰ কাৰণে আমাৰ সেইখিনি মানে ছ'লজাৰ অফ হিউমেনিটি এৱাৰ্ড, বডোফা ছ'লজাৰ অফ হিউমেনিটি এৱাৰ্ড বা বহুতখিনি এৱাৰ্ড তেখেতে পালে। আৰু আজি তেখেতে যি ৰাস্তা দেখুৱাই গৈছে সেই ৰাস্তাৰে আমি খোজকাঢ়িব লাগিব। আৰু তেখেতৰ বহুত ডাঙৰ ক্ৰুচিয়েল ৰোল আছিলে। তেখেতে ইনষ্ট্ৰুমেণ্টেল আছিলে যে অসম চৰকাৰক দাবী কৰিছিলে তেখেতে যে আমি ডাইনী হত্যা যাতে নহয়, ডাইনী হত্যাৰ নিচিনা প্ৰথাটো যাতে আমাৰ সমাজত নাথাকে, ইয়াৰ কাৰণে কাৰা আইন লাগিব। এই কাৰা আইনৰ মাজে আৰু আমাক সদায় পদ্মশ্ৰী ডক্টৰ বিৰুবালা বাইদেউ ৰাভা যদিও তেখেতে আজি স্বৰ্গবাস হৈ গ'ল, কিন্তু তেখেতে দেখুওৱা ৰাস্তাটো আমি সদায় লৈ পেলাই আমি যুঁজিব লাগিব যাতে আমাৰ সমাজৰ পৰা এনেকা ছ'চিয়েল ইভিল যাতে নাথাকে। আৰু তেখেতে মানে ইমান মানে তেখেতৰ ষ্টৰি বা জীৱন কাহিনীয়ে ইমান ইনস্পাইৰিং। তেখেতৰ লগত পঢ়ি পেলাই মই সুবিধা পাইছিলোঁ। সৰু বায়'গ্ৰাফিও লিখিছোঁ। লিখি পেলাই মানে নিজকেও মই বহুত ইনস্পায়াৰ্ড ফিল কৰিছোঁ। ইমান দুখীয়া ঘৰত গৰীব তেখেতে মানে MGNৰেগা জব কাৰ্ডত কাম কৰিও যেতিয়া সময় পায় আৰু ইমান চেলেঞ্জিং গাঁৱতেও তেখেতে চেলেঞ্জ কৰি পেলাই ওলাই পেলাই মানে মহিলাৰ কাৰণে কাম কৰিছে। তেখেতে সি নিজে কাপোৰ বনাই পেলাই বিক্ৰী কৰি পেলাই তেখেতে ছ'চিয়েল এক্টিভিষ্টৰ যিমানখিনি যি কাম কৰিব লাগে সেইবোৰ কামটো হাতত দাঙি ধৰিছিলে। পিছতে চৰকাৰ বা তেখেতৰ এক্টিভিটিটো গম পাই পেলাই বহুতে সন্মান দিলে। কিন্তু প্ৰথম অৱস্থাত তেখেতে বহুত যুঁজিছে, বহুত চেলেঞ্জিং আছিলে তেখেতৰ ৰোল। আৰু তেখেতৰ সেই কামবিলাক, তেখেতৰ সেই এক্টিভিটিছবিলাক মানে জানি শুনি পেলাই যেতিয়া লিখিলোঁ আমিও বহুত ইনস্পায়াৰ্ড হৈছোঁ।
আৰু তেখেতৰ সেই মানে অভিজ্ঞতা, তেখেতে কাম কৰাৰ যি অভিজ্ঞতাটো লৈ পেলাই যি আমাক যি ৰাস্তা দেখুৱাই গ'ল, সেই ৰাস্তাটো আমি কোনোদিন মানে আমি কোনোদিন এইটো নেৰিম। সদায় তেখেতৰ দেখুওৱা ৰাস্তাৰ ফালে আমি সদায় গৈ থাকিম। হ'লেও একলা চলৰে তেখেতৰ গান আছিলে, গীত আছিলে। সেই গীতটো গায়ে তেখেতে সমাজত বহুতখিনি মানে ভাল কাম কৰি গ'লে, সমাজক ৰাস্তা দেখুৱাই গ'লে, চকুটো খুলি মেলি দিলে। ইমানখিনি কৈ তেখেতৰ নামত আকৌ এবাৰ শ্ৰদ্ধাঞ্জলি মানে অৰ্পণ কৰি পেলাই ওম শান্তি কৰিছোঁ। ধন্যবাদ।